মাই কি ইমান হতা পাৰি থাকা বালিখিনি অকমান উঠাই আছো গৈ আছো নহয় ইমান তয়ো হতা পাৰি থাকা নহয় কিনো মাই কিনো তই ইমান ৰাতিপুৱা কিয় হতা পাৰি থাকা ইমান অকমান কাম কৰি আছিলো বালিখিনি উঠাই আছিলো ৰাতিপুৱা হবাহে লাগে ক'ত যাম ইনকে থাকবহি ৰাতিপুৱা গৰুকেইটা দি থৈ আহা গৰু খুঁটিকেইটা লগাই থৈ গে আৰু সোনকালে আহিবি ছোৱালী চাবা যাব লাগে ছোৱালী চাব যাবি নেকি আজি নিজে তো চাই কিনে এটা ভাল পাই বিয়া পাতবা নৰলি বুঢ়া বয়সত গোটাই ঘৰখনৰ কাম কৰি কৰি মৰি আছো সোনকালে যা মইতো ইমান ছোৱালী চাঙে মাই কিনো কম ছোৱালীকেইটাহে মোক এতিয়া ভাল নাপায় মই চায়ে থাকোঁ ছোৱালী ইমান চাইছ মায়ে দে নহ'লে মই গৰু খুঁটিকেইটা লৰাই থৈ আহোঁ দে ইমান ক'ব নালাগে যাই আহোঁ দে মায়েতো আজি কৈছেই গৰু খুঁটিকেইটা লৰাই থৈ যাবা তহঁতে আজি মই নাহালৈকে ক'তো নাযাবি গৰু খুঁটিকেইটা লৰাই থৈ যাম তহঁতে কাৰো ধান নাখাবি কিন্তু আজি মই ছোৱালী চাব যাব লাগে মই গৰু খুঁটিকেইটা লৰাইকে থৈ যাম মায়ে কৈছে মাই মই গৰু খুঁটিকেইটা লৰাই থৈ আহিলোঁ আহি পালি ইয়াতে বহিবি তোক মই দুটামান কথা কওঁ বাপা তই ইথান এনেকে গৰুৰ পিছে পিছে ঘূৰি ফুৰিলে নহ'ব ইথান তোৰ বিয়া পাতা বয়স তই সময়ত এটা ছোৱালী ভাল পায়ো বিয়া পাতবা নাজানলি ইথানতো মই মায়েৰে জানি থাকোঁতে তোক বিয়া এখন পাতি দিবা নৰলি ছোৱালী এটা চাই কিনে তইতো নৰবি একো কৰবা আজি ছোৱালী চাবা যাব লাগব ইথান তই সোনকালে গা পা ধুই ওলাই আৰু মাই এইয়া ছোৱালী ঘৰততো ধুনীয়া ধুনীয়া খানা দিব বেটা সগুনে খাৱা ই হলে আৰু তাৰ ঘৰত যেনকে তই চব বস্তু ভাতৰ নিচিনা খা সেনকে তাতে যাই কিনে ছাগালৰ নিচিনা লেপ লেপে নাথাকবি আতক যে মই অত দিনে যে শিকাছো তাতে যাইকে কি কি ক'বা লাগব তোৰ মনত আছে না নাই আছে 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 তই তাতে যাইকে কাম কি কৰা বুলি কলি তই কি কবি দেচোন দে ক মই যি কাম কৰম সেইটোকে কম তোক যে মই অত দিনে শিকাই আছো এইবেলা তই কাম কৰা বুলি কলি তই ইংলিছত কবি তই যদি এই গুৰু চৰাং পথাৰত কোৱা তই আজিলৈকে তো ছোৱালী এটা পাৱাই নাই আৰু তই এনকে গোটেই জীৱন বৰলা হৈ থাকবা লাগব হয় নেকি মাই তই তাতে যাই কিনে মই যি কওঁ সেই তাকে কৰবি খাবা দিলি খাবি উঠবা দিলি উঠবি বহিবা দিলি বহিবি হ'ব হ'ব আৰু কি কাম কৰা কবি জানা না কিনো মই এনকে কবি আই এম এ ডিৰেক্টৰ অফ কাউ ৰিচাৰ্চাৰ এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট মাই তই দেখোন ইয়াতো নাজানা ইমান ইংলিছটো ক'ৰ পৰা গম পালি ঐ মই এইগিলা চব মোবাইলত গুগলত চাৰ্চ কৰি কৰি চাইছোঁ তই মোৰ লগত ফেৰ পাতবা নৰা নহয় ইথান যা সোনকালে ওলাগে একদম মোক দেৰি কৰি কৰি মাথা গৰম নকৰবি দেই মই যাই কিনে কাপোৰ কেইটা ওলাই দিম তোৰ যা সোনকালে যা ইয়াকে ডিঙিয়ে দেখি থাকে মইতো ৰাতিপুৱাৰ পৰা ওলাই আছো এই আপাটোৰ গা ধোৱা হ'ল না নাই সোনকালে ওলালিয়ে হ'ল বিয়ানীকো খবৰটো দি দিম ন আৰু ফোন মাৰিছে ৰম মই আৰু মোবাইলটো বাজিলি মানে চচমাটো নুনুকালি নহয় নাম্বাৰো চিনি তিনি নাপাওঁ আৰু কি হৈছে চকুটো বৰ বেয়া হৈ গ'ল মোৰ দেই হেল্ল' হেল্ল' ভালুকঘাটৰ বিয়ানী নমস্কাৰ বিয়ানী নমস্কাৰ হয় দিয়ক কিবা ক'ব ওলাইছিলে নেকি ভাল না আপোনাৰ
বিয়ানী মই এটা কথাৰ কাৰণেহে ফোন কৰিছিলোঁ। আহক আপিটো এতিয়াকো লাগি আহি পোৱা নাই বা ইমান টাইমতে মোক ফোন মাৰি ক'লাহি কি বা জাগাত বোলে আহি পালং বুলিকে নাম খবৰটো মই নাজানো। এতিয়া আহি নাপালি মই কি হ'ব দেচোন দে। বিয়ানীয়েতো আহিকে ছোৱালীটোক চাব আহিব, ছোৱালীটোকে যদি লগ নাপায় কম লাজৰ কথা হ'ব না। তেৰি আৰু ল'ৰাটো কি বা নাম ক'লা কামটো যি লাম্বা বাপা ঐ মায়েকে কৈছে কামটোৰ নাম। এতিয়া মোৰ ছোৱালীটোতো অলপ নহয়, মোৰ ছোৱালীটো একে ইনস্পেক্টৰ কৰে। মিলি গৈছে দুটাৰো, একেবাৰে মিলা না মিলা দুটাৰো পাভযোৰা হৈ মিলিছে দে। ভালে আছে। 1 minute later. আহি পালো যো অলপমান গেলিয়ে যাই পা এইখিনি আহাতে 20 টাকা গেল হয়। ইমান পইচা খেদাবা নৰা। আছোনা এইখিনি অলপমান দিলে লগা আনছি এডাল ক'ত আলে লৈ আহিছি চাচোন। এৰবা নৰে মানে এডাল আনছা থাকিল চলাৰ তলত সোমাই ল তাতে যাই কিনে এইগিলা দেখা ফুৰবি এংকাকে না আলে কিনা থাকিল চলাৰ তলত। কি খাই হে কোনটো গ্ৰহণত যে মই ইয়াত জন্ম দিলো নহয়। ইয়াকে বাপেকৰ লগত মিলে না বোলে মায়েকৰ লগত মিলে কোনফালে গেল সিহে জানে। হৈছে না মাই? এনকে যাবি আৰু এত অলপমান সানি ল। একে চুলিখিনি হাগা শগুনডালে মাথাতে হাগি দিল গোটেই ৰঙা হৈ থাকে গেলা। ৰংখিনি এতিয়ালৈকে নেগেল। ভালকে সানি ল একে থৌগা হৈ যাব লাগব। আৰু এত অলপমান খা মুখত ঘঁহিবি। অলপমান থৌগা লাগছি দে। তিথানহে ছোৱালী ঘৰৰ মানুহ তোক ভাল পাব। তাতে যাই কি ভালকে থাকবি। হ'ব দে মাই। ঘৰত মানুহ আছে না? বিয়ানী আহি পালে আপুনি? আহক ইছৰাম। ওয়াও বিউটিফুল। মায়ে খাই মদ, সীতাই খাই বিৰি, ইমান ধুনীয়া মোৰ খাব বিয়নী নাহে কিয়? আহক দে এতে বিয়ানী আহোঁতে কিবা ৰাস্তাটোত কিবা কষ্ট পাইছে নেকি? নাই একো এনেকা নহল দিয়া বিয়ানী, ঈশ্বৰৰ কৃপা। এতিয়া তোৰ ভাগৰো লাগিছে, কিনে খোজকাঢ়ি আহিব লগা হ'ল। হেৰি দে মই পানী আনোগৈ দেই। ৰ'ব বাপা এইগিলা হলি পিস্তল গিলা একেবাৰে কেনে হাল আছে। সৰু হে লাগিলা ডাঙৰ হে লাগিলা। এন্তৰ আপিটোৰে তোৰ হবা লগা কমিলাতো। মাই এবাৰ মোৰ বিয়াখন হবা দি ৰ। তাৰ পিস্তল বিলাক মোৰ হাতত আৰু মোৰ টাকনডাল তাৰ হাতত হ'ব। দিম বেটা কথা নকবি তই ইয়াত মনে থাক শুনা পাব। বিয়ানী দে খাচোন পানীটো। বিয়ানী ফোন আহিছি বোধ আপোনাৰ। দমকলৰ পাই কেনবা বাছ কৰছি। মাই পানীটোতো দিলাই গাখীৰ চাহ দিব না নেদে? মই কি জানোৱে বাছা, ঘৰত গাখীৰ খোৱাটো ভূতা নপলাই চুপ থাকে। একো নকবি, মই শিকাই কি আনছিলো তোক। কি কৰি আছা? বিয়ানী
ছোৱালীটোহে ফোন মাৰিছিলা মোক এই আজি বোলে আহি পোৱা দেৰি হ'ব অলপ একো নহয় দিয়ক এ বিয়ানী মইনো আপোনাক কি আনি দিম আমাৰ গাছৰ একেবাৰে গুৰি চবতছে ডাঙৰ অমিতাটো আনি দিছো ল এই অমিতাটো নানিলেও হলা হয় নহয় একো নহয় দিয়ক ভাল হলি লাগিছে দেই অমিতাটো ই এমান সোৱাদ কাটলিকাৰে কাৰেক কৰে একেটো মানে শুকান মাছৰ লগত খাব লাগিব ৰঙালাও খালি এটো যদি খা আৰু ৰঙালাও খা হেন লাগব ৰঙালাও খাবা দৰকাৰ নাই আপুনি মোৰ ঘৰৰ অমিতা খাং খাং কৰি থাকিব এতিয়াতো আৰু ছোৱালী দিম যিহেতু আৰু খাৱাৰ দিন আহিহে আছে সেইটোতো হয় দেচোন দে দে মই চাহৰ যোগাৰ কৰো দেই যা কেনে হান কৰে বেটা দিন থক না মাৰি